আপোনালোক যিসকলে ভোটাৰ আইডি কাৰ্ডখন এতিয়াও ভেৰিফাই কৰা নাই বা যিসকলে কৰিছে নট ছাবমিটেড দেখুৱাইছে বা আপোনালোকে ৱেবছাইটটোৱে ওপেন কৰিব পৰা নাই ছাৰ্ভাৰ ডাউন মাৰি আছে বা যিকোনো টেকনিকেল প্ৰব্লেমৰ কাৰণে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন এতিয়াও ভেৰিফাই কৰিব পৰা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়াই যিহেতু WWNPSP ৱেবছাইটটো বহুতেই ছাৰ্ভাৰ ডাউন হৈ আছে বা টেকনিকেল প্ৰব্লেমৰ কাৰণে ভেৰিফাই কৰিব পৰা নাই সেইবাবে তেওঁলোকে 15 অক্টোবৰ যিটো ডেট আছিল লাষ্ট ডেট ভোটাৰ আইডি কাৰ্ড ভেৰিফিকেশ্যন সেই ডেটটো এক্সটেণ্ড কৰি বহুদিন বঢ়াই দিছে প্ৰায় এমাহ বঢ়াই দিছে তেন্তে আমি সেই নটিছখন চাওঁ আহকচোন এইখন হৈছে সেইখন নটিছ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়াই দিয়া নটিছ এইখন নটিছ দিছে যে কেইখনমান ইয়াত দিয়া আছে যে কেইখনমান ৰাজ্যৰ বাহিৰে বাকী সকলোবোৰ ৰাজ্যৰ ডেটটো বঢ়াই দিয়া হৈছে এই ডেটটো বঢ়াই দিছে তেওঁলোকে এইটো 18 অক্টোবৰ দিল্লীত দিছে 31 অক্টোবৰ আৰু আমাৰ অসমকে ধৰি বিভিন্ন ধৰণৰ সেই কেইখন ৰাজ্যক উল্লেখ নকৰি অসমৰ লগতে কেইবাখনো ৰাজ্যৰ 18 নৱেম্বৰলৈ ভোটাৰ আইডি ভেৰিফিকেশ্যনৰ ডেটটো এক্সটেণ্ড কৰি দিয়া হৈছে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি এটাও আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন ভেৰিফিকেশ্যন কৰিব পৰা নাই তেন্তে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই কিয়নো 15 অক্টোবৰৰ পৰা ডেটটো এক্সটেণ্ড কৰি 18 অক্টোবৰলৈ দিয়া হৈছে এতিয়া আপোনালোকৰ হাতত এমাহ সময় আছে আপোনালোকে 18 নৱেম্বৰৰ ভিতৰত আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন ভেৰিফিকেশ্যন বা কাৰেকশ্যন কৰি লওক তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিল তেন্তে ধন্যবাদ